এফালে শুনচোন এফালে শুন কি হৈছে তোৰ কি ইমান ৰাগেৰে মাতি আছ ৰাগেৰে মাতা তোৰ মাৰিব ইচ্ছা যাই আছে মোৰ কিয় কি হ'ল কিয় মাৰিব ইচ্ছা যাই আছে কি কৰিলো মই কি কৰিলি তই নাজান নাই নাজানো কি নাজানো এইবিলাক কৈ আছ হা জানিও নজনাৰ ভাও জুৰি আছে কি হ'ল বে ভাই কি হ'ল মই গম নাপাও কি হৈছে তই গম নাপাও অ বে সঁচাই গম নাপাও তই কালি ৰাস্তাৰে আহি থাকোঁতে মোৰ দোকানৰ পৰা চকলেট এটা কিয় চুৰ কৰিছিলি আৰু পইচা কিয় দি নগলি সেইটো কথা মই দেখোন পইচা দিম বুলি ভাবিছিলোঁ তই দেখোন দোকানত নাই তাৰপিছত মই ভাবিলোঁ এইটো ঘৰৰে মানুহ মই ভাবিলোঁ চকলেটটো লওঁ আৰু গুচি যাওঁ এইবিলাক ঘৰৰ মানুহ চৰৰ মানুহ একো নাই তই গৈছ চকলেট লৈছ পইচা দিব লাগে আৰু মই নাই মোক এটা ফোন মাৰ আৰু ফোন মাৰিব যদি ইচ্ছা নাই 2 মিনিট ৰখ মোৰ কাৰণে মইনো ক'তো যোৱা নাছিলোঁ না পেচাব কৰি বহি গৈছিলোঁ পেচাব কৰি আহি ল'লোঁ হয় নহয় পইচা তই সেই বুলি কি চকলেট লৈ আহিব লাগে নেকি তই দে হ'ব দে দিছোঁ দে তোক পইচা 1 টকা তাৰ কাৰণে ইমান ডাঙৰ কথাটো হৈ গ'ল 1 টকাৰ কথা নহয় তই লাগা হ'লে 20 টকাৰ বস্তু লৈ যা কৈ পেলাই লৈ যা বোলে ঐ আজি মই তোৰ পৰা 20 টকাৰ এইটো বস্তু নিম বেয়া নাপাবি হা মই কালি পইচাটো দি দিম তেনেকৈ নে তেতিয়া মই বেয়া নাপাওঁ নহয় তই এনেকৈ মনে মনে কিয় লৈ গ'লি পইচা দিছোঁ দে নালাগে যা পইচা তোক এনেই দিছোঁ যা সেইটো চকলেট মই আচ্ছা বাৰু তই গম কেনেকৈ পালি কি গম কেনেকৈ পালি ওপৰত যে ইমান ডাঙৰ CCTV এটা লগাই থৈ দিছোঁ গম নাপাম নেকি কথা ক'ব আহিছে CCTV আছে মানে তোৰ দোকানত আজিহে গম পালি নেকি তই হা কি কৈছ নাই একো কোৱা নাই দে মই আহোঁ দে যা বেটাই চকলেট চুৰ কৰিব আহে মোৰ পৰা কথা ক'ব আহিছে মোৰ দোকানৰ পৰা সি চকলেট চুৰ কৰে চিনি পোৱা নাই মই কি বস্তু এইবাৰৰ পৰা চুৰ কৰিবিচোন CCTVটো লগাই থৈ দিছোঁ টেনশ্যনে নাই দেখাই দিম কি বস্তু মই